हेलो गाइज আপোনালোক সকলোকে মোৰ প্ৰাৰ্থনা বৰা অফিচিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। বহুত দিন হ'ল একো ভিডিঅ' আপলোড কৰা হোৱা নাই। আজি ভিডিঅ' এটা বনাব লৈছো। আসলতে ভিডিঅ' বনোৱা সময়কণে বহুত নিষ্ঠুৰ হয়, অতি দুখৰ দিন বুলিয়ে ক'ব লাগিব। কাৰণ আমাৰ ঘৰত বুলিয়ে নহয়, আমাৰ ওচৰ চুবুৰীয়াৰ পৰা ধৰি লৈ আমাৰ অঞ্চলটোতে বানপানীয়ে জুৰুলা কৰিছে। স্কুললৈ বুলি ওলাই গৈছিলোঁ, কিন্তু স্কুল গৈ নাপালোঁগৈ। ৰাস্তাত ইমানেই পানী হ'ল যে আমাৰ গাড়ীখন যাব নোৱাৰা হ'ল। সেইবাবে উভতি গুচি আহিলোঁ আৰু এতিয়া ভাবিলোঁ ভ্লগ এটাকে বনাওঁ। এয়া চাওক আমাৰ ঘৰত কেনেদৰে পানী হৈছে। পানীৰ ওপৰতে আছোঁ। এয়া ভিতৰতো হৈছে পানী, ভিতৰতো দেখাম আপোনালোকক। আমাৰ ভিতৰটোত এয়া পানী চাওকচোন গাইজ। এতিয়া পানী যথেষ্ট কমিছে বাৰু। এয়া ভিতৰততো বহুত পানী আছিলে, এতিয়া অলপ কমিছে। আমাৰ চোতালত চাওকচোন, এয়া কিমান পানী হৈছে। এয়া আঁঠুলৈকে পৰিছেহি আৰু। এতিয়া ৰাস্তালৈ আহি আছোঁ। ৰাস্তাটো দেখাওঁ আপোনালোকক। একেবাৰে ডুবি গ'ল ৰাস্তাটো। অহা যোৱা কৰিবলৈ বহুত দিগদাৰ হৈ গৈছে। এয়া চাওকচোন ৰাস্তাত কেনেকৈ পাৰ হ'বলগীয়া হৈছে। ৰাস্তাটো একেবাৰে ডুবিয়ে গ'ল। এয়া আঁঠুলৈকে হৈছে পানী। কেনেকুৱা লাগিছে? মজা। সেলফি ले ले মোবাইলটো ধ্বংস কৰিবলৈ বিচাৰিলা। এয়া চাওকচোন আমাৰ ৰাস্তাটোৰ কি অৱস্থা হৈছে। এতিয়াতো বহুত পানী কমিলে, অথনি বহুত আছিলে পানী। এতিয়া অলপ কমাৰ বাবে এনেকৈ আহিব পাৰিছোঁ। আহকচোন বাৰু, গৈ থাকোঁ যিমান পাৰোঁ। এয়া চাওকচোন ৰাস্তাতে লাঙি পাতি থোৱা হৈছে। মাছ ৰাস্তাতে ওলাইছে আৰু। এইফালে এয়া কিমান সোঁত বৈছে চাওকচোন। গোটেই ৰাস্তাটো খান্দি নি মানে বহুত তলি পোৱাই দিলেগৈ। এই আমাৰ মেজিকখন ডুবি আছে। আধাটো ডুবিলে, ইয়াতকৈও বেছি ডুবি আছিল। আৰু এতিয়া পানীটো বহুত কমিলে আৰু বহুত কমাৰ বাবে ইমানটো পাইছেহি। এইফালে আছে কাৰখন। এয়া পুখুৰীটোৰ অৱস্থা চাওকচোন। ফেনে ফুটুকাৰে পানী আহি এয়া পুখুৰীটো বুৰাই পেলাইছে। আচলতে বহুত লোকচান হৈছে। বহুত মাছ ওলাই গৈছে। এই আমাৰ দাদাজনে মাছ মাৰি আছে। দাদা, মাছ পাইছা নাই? পাবাহে আৰু। আজি খাবহে লাগে আৰু। অঁ, আচলতে ইমানকৈ পানী হোৱাৰ কাৰণটো হৈছে আমাৰ ঘৰৰ একেবাৰে ওচৰতে এখন নদী আছে। আৰু নদীখন আগৰ পৰাই আছে, কিন্তু এতিয়া নদীখন যথেষ্ট বাম আৰু ঠেক হৈ পৰিছে। আৰু ঠায়ে ঠায়ে নদীসমূহত বান্ধ মাৰি দিয়া হৈছে। সিটো ছাইডে বান্ধ মৰা হৈছে, কিন্তু আমাৰ এইটো ছাইডত মৰা হোৱা নাই। সেইবাবে পানীখিনি যাবৰ বাবে সুবিধা হোৱা নাই। সেইবাবে ডাইৰেক্ট আমাৰ ইয়াতে পানীখিনি আহি সোমাই পৰিছে। বহুত দুখ লগা কথা হয়। আগতে এনেকুৱা বানপানীৰ সমস্যাসমূহ বেলেগ অঞ্চলত দেখিলে বহুত দুখ লাগে, কিন্তু এতিয়া আমি নিজে ভুগিবলগীয়া হৈছে। সেইবাবে ভাবিলোঁ এটা ভ্লগ বনাওঁ, আপোনালোককো দেখাওঁ কি হৈছে আমাৰ ইয়াত। আৰু আজি ভিডিঅ'টো ইমানেই। বাই বাই।